আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত এটা ভিডিঅ' দিলোঁ আৰু মটো ভ্লগ দিব নোৱাৰিম কাৰণ কিয় মোৰ যোনটো কেমেৰা মাউণ্টকেইটা আছিল তাৰ জে মাউণ্টটো ভাঙি গ'ল। চ' মটো ভ্লগ নহ'ব আজি, জাষ্ট এটা নৰ্মেল ভ্লগ হ'ব। আৰু এতিয়া আমি আজি ক'ৰবাত ফুৰিবৰ কাৰণে যাম, কিন্তু ক'ত যাম এতিয়ালৈকে ডিচাইড কৰা নাই। অকণমান আগত গৈ কৈ আছোঁ আমি ক'ত গৈ আছোঁ। আৰু মই ক'বলৈ পাহৰিছিলোঁ, বৰ্তমান মই আছোঁ এতিয়া মৰিগাঁৱত। মৰিগাঁৱতে মোৰ দাদা এজন থাকে, দাদাৰ ৰুমত আহিছিলোঁ, কালি আহি পালোঁ। ব্লগ কৰা নহ'ল আৰু। চ' এতিয়া আমি ফুৰিব ওলাই গৈ আছোঁ। এতিয়া সময় হৈ গ'ল 2:27, দুপৰীয়া হৈ গ'ল। চ' এতিয়া কিবা এটা খালোঁ, খাই পেলাই এতিয়া ওলাই যাওঁ। এতিয়া ঠিক আছে, আমি ক'ত যাওঁ অলপ পিছত আগত গৈ কৈ আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি এণ্ডলৈকে চাই থাকক। চ' এতিয়া আমি যাবৰ কাৰণে ওলালোঁ আৰু এইফালে মোৰ বাইকখন ধুনীয়া চাফা হৈ আছে, অলপ অলপ লেতেৰা হৈছে আৰু উপায় নাই। আৰু এতিয়া আমি 4জন যাম। এইফালে আছে জিতুৱে মই যাম, মোৰ বাইকতে যাম। আৰু এইফালে প্ৰাণজিত আৰু বাবলুদা আছে, সিহঁত দুটা একেলগে যাব। আৰু আজি প্ৰিন্স আহি আছে, 5টামান বজাত সি আহি পাব, জাগিৰোডৰ পৰা তাক আনিব লাগিব। চ' এতিয়া আমি 4জন গৈ আছোঁ আৰু অহা টাইমত আমাৰ লগত প্ৰিন্সো আহিব। চ' এতিয়া ফাৰ্ষ্ট যাওঁ, ক'ত যাওঁ অলপ আগতহে ক'ব পাৰিম কাৰণ এতিয়ালৈকে ডিচাইড কৰা নাই ক'ত যাওঁ। চ' ভিডিঅ'টো চাই থাকক। আৰু এইফালে স্প্লেণ্ডাৰত আছে আমাৰ প্ৰাণজিত ককাইদেউ। আমাৰ ককাই লাহে লাহে যাবি দেই তই, শুনিছনে? মুচন। এইফালে আছে আমাৰ বাবলুদা, এই বাবলুদাৰ ৰুমতে আহিছিলোঁ আমি। চ' এতিয়া আমি যাবৰ কাৰণে It was not easy from the start. There were days when I fell apart. So guys, আমি এতিয়া গৈ আছোঁ সীতাজখলা। আৰু সীতাজখলালৈ আহোঁতে এনেকুৱা এখন দলং পায়, দলংখনৰ অৱস্থাটো চাওকচোন এবাৰ। গোটেইখিনি ভাঙা, মানে বহুত পুৰণা দলং। চ' মাজে মাজে এইবোৰ ভাঙিছে। বাইক লৈ আহোঁতে সাৱধান, আৰু এনেকৈ ভিডিঅ' কৰোঁতেও সাৱধান। এইবোৰ চাওক, ডেঞ্জাৰ। Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises. So guys, আমি আহি পালোহি সীতাজখলা। আৰু এইটো চাইডে আছে সীতাজখলা মন্দিৰ, আৰু এইখনে হ'ল সীতাজখলা পাহাৰ। এতিয়া আমি অলপ ওপৰত উঠিবলৈ চেষ্টা কৰোঁ, ভয়ো লাগিছে কিন্তু একো নাই, পাৰিম। চ' এতিয়া বঢ়িয়াকৈ ওপৰলৈ উঠোঁ, আৰু প্ৰব্লেম নাই, পাথৰ আছে, শ্লিপ নকৰে ইমান। আৰু ইহঁত ওপৰলৈ উঠি গ'লে এতিয়া মই মজাকৈ উঠি গৈ আছোঁ। Again for you. Your life, your life, your... চ' গাইজ, অলপ দূৰ ওপৰত উঠি আহিলোঁ, ভাগৰ লাগি গৈছে। আৰু সেইটোৱে হ'ল সীতাজখলা মন্দিৰ। আৰু আমি এতিয়া অকণমান ওপৰত উঠি আহিছোঁ আৰু অলপ ওপৰত যাম। ইহঁতৰ পূৰা জোচ। আৰু গাইজ, এইখিনিতে এটা কথা কওঁ, ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিল, এইখিনি জেগাৰ পৰাই হৰণ কৰিছিলে। আৰু এইটো মানুহৰ বিশ্বাস। আৰু কৈ দিয়কচোন অকণমান। এইটো মানে মানুহে বিশ্বাস কৰে আৰু যে ইয়াতে সীতাক ৰাৱণে হৰণ কৰিছিল বুলি। আৰু লক্ষ্মণে মানে ওলাই যোৱাৰ সময়ত ইয়াতে এটা লেখা দি গৈছিল, এই পাহাৰটো এনেকৈ দুভাগ কৰিছিল ৰেখাডালেৰে। এইডালে লক্ষ্মণ ৰেখা। ভালকৈ এইটো জনশ্ৰুতি মতে মানুহে বিশ্বাস কৰি আহিছে, আৰু এইটো মাইথলজিকেল কাহিনী মতে সেয়াই আৰু। আৰু কিমান দূৰ সত্য, কিমান দূৰ কি, সিমানখিনি আমি নাজানো। যদি ভুল হৈছে তে শুধৰাই দিব। আৰু শুনামতে আৰু এটা মানুহৰ বিশ্বাস যে এইডালে হ'ল লক্ষ্মণ ৰেখা। চ' গাইছ, এতিয়া উঠি উঠি বহুত ওপৰ পালোহি আৰু বহুত ভাগৰ লাগিছে। এইফালে চাওক কিমান ওপৰত আহিলোঁ আমি, সেই তাত আছিলোঁ। তাৰপৰা উঠি উঠি ওপৰ পালোহি, এতিয়া বহুত ভাগৰ লাগি গৈছে। আৰু ওপৰত যাব পাৰি কিন্তু আমি নাযাওঁ। আৰু এইফালে জংঘলো বহুত হৈছে, চ' এইফালে আৰু যাব নোৱাৰি। চ' ইয়াৰ পৰা এটা 360 ভিউ চাই লওক। ইন 3, 2, 1। চ' গাইছ, ইয়াতে দুখনমান ফটো চটো উঠিলোঁ, অলপ ভাগৰ জিৰালোঁ।
আৰু এতিয়া গৈ আছোঁ। প্ৰিন্স আহি আছে, সি ডিব্ৰুগড়ৰ পৰা আহিছে, সি আজি আমাৰ লগতে থাকিব। চ' সি জাগিৰোডতে নামিম বুলি ক'লে, আৰু যিহেতু আমি জাগিৰোডৰ ওচৰে পাঁজৰে আছোঁ। চ' এতিয়া সি ফোন কৰিছে, সি আহি পালে বোলে, এতিয়া তাক আনিব যাওঁ। আগত গৈ পেলাই লগ পাম। আমি এতিয়া জাগিৰোড ষ্টেচনত, আৰু প্ৰিন্স এইফালে আহি পাইছে। এইফালে আমাৰ প্ৰিন্স বহি আছে, মনটো অকণমান বেয়া, আমি অকণমান আহি পোৱা দেৰি হ'ল। কি হ'ল? চ' এতিয়া পেট পূজা টাইম। আমি ল'লোঁ বাটাৰ ৰুটি, চলে আৰু দাল তড়কা। বঢ়িয়াকৈ খাই লওঁ। এওঁৰাইটো আৰম্ভ কৰিয়ে দিলে। কেনেকুৱা টেষ্টটো? কেনেকুৱা? বাটাৰ ৰুটি একদম মজা। মজা? বঢ়িয়া।